নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয় পাঠটিৰ অনুশীলনী 8.2ৰ 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ লগত সমাধান কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আহা তেনেহ'লে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাক 3 নম্বৰ প্ৰশ্নটো দিয়া আছে, যদি tan a plus b is equal to root over 3 আৰু tan a minus b is equal to 1 by root 3 য'ত a plus b টো 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা সমান। অৰ্থাৎ আমি বুজিব লাগিব, যদি a plus b আমি যোগ কৰোঁ তেন্তে আমি এটা সূক্ষ্ম কোণ পাম য'ত আমাৰ a কোণটো b কোণতকৈ হ'ব ডাঙৰ। তেন্তে a plus b উলিওৱা। এতিয়া আহিছোঁ আমি আমাৰ সমাধানটোলৈ। আমাক দিয়া আছে tan a plus b is equal to root over 3 বা tan a plus b is equal to root over 3 মানে আমি জানো tan 60 ডিগ্ৰী। সেয়েহে আমি লিখি দিছোঁ root over 3 ঠাইত tan 60 ডিগ্ৰী। গতিকে যিহেতু সমান চিনৰ দুইফালে tan আৰু tan আছে, গতিকে tan আমি কাটি দিছোঁ। তেতিয়া আমি পালোঁ a plus b is equal to 60 ডিগ্ৰী। ইয়াক আমি ইকুৱেশ্যন 1 দি থৈ দিছোঁ। এইখিনিলৈকে তোমালোকে নিশ্চয় বুজিব পাৰিছা। তাৰ পাছত আকৌ আমাক দিয়া আছে আকৌ tan a minus b is equal to 1 by root over 3 বা tan a minus b is equal to আমি জানো যে tan 30 ডিগ্ৰীৰ মান হ'ল 1 by root over 3। সেয়েহে আমি 1 by root over 3 ঠাইত tan 30 ডিগ্ৰীৰ মান বহুৱাই দিছোঁ। বা যিহেতু সমান চিনৰ দুইফালে tan আৰু tan একেই আছে, গতিকে আমি tan কাটি আমি পালোঁ a minus b is equal to 30 ডিগ্ৰী। ইয়াক আমি ইকুৱেশ্যন 2 হিচাপে দি থৈছোঁ। এতিয়া আমি ইকুৱেশ্যন 1ৰ পৰা ইকুৱেশ্যন 2ক যদি আমি অপনয়ন কৰোঁ বা অপনীত কৰোঁ বা বিয়োগ কৰোঁ, তেতিয়া আমি পাম, তোমালোকে ইকুৱেশ্যনকেইটা চাই ল'বা, তেতিয়া আমি পাম a plus b minus a plus b। a plus b আমি পাইছিলোঁ 1 নম্বৰ সমীকৰণত আৰু a minus b পাইছিলোঁ আমি 2 নম্বৰ সমীকৰণত। সেয়েহে আমি বাওঁ পক্ষটোত পাইছোঁ a plus b minus a plus b আৰু আমি সোঁ পক্ষটোত পাইছিলোঁ 1 নম্বৰ সমীকৰণত 60 ডিগ্ৰী আৰু 2 নম্বৰ সমীকৰণত 30 ডিগ্ৰী। গতিকে আমি লিখিছোঁ 60 ডিগ্ৰী minus 30 ডিগ্ৰী। গতিকে আমি a কাটি গৈ আমি পালোঁ 2b is equal to 60 minus 30 মানে 30 ডিগ্ৰী বা আমি পালোঁ b is equal to 15 ডিগ্ৰী। এইকণলৈকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা। গতিকে আমি আমাৰ bৰ মানটো পাই গ'লোঁ 15 ডিগ্ৰী। তাৰ পাছতে আছে 1 নঙত b is equal to 15 ডিগ্ৰী বহুৱালে আমাৰ যোনটো 1 নং সমীকৰণ আছিলে তাত আছিলে a plus b is equal to 16 ডিগ্ৰী। সেইটো আছিলে 1 নং সমীকৰণ। এতিয়া আমি সেই সমীকৰণটোত b is equal to 15 ডিগ্ৰী যদি আমি বহুৱাওঁ তেতিয়া পাম a plus 15 ডিগ্ৰী is equal to 60 ডিগ্ৰী বা a is equal to 45 ডিগ্ৰী। তোমালোকে নিশ্চয় এই ক্যালকুলেশনখিনি ধৰিব পাৰিছা। আমি 60 ডিগ্ৰী আৰু প্লাস 15 ডিগ্ৰীটোক সমান চিনৰ সোঁফালে যেতিয়া আমি লৈ আহিলোঁ তাত মাইনাস হ'ল, গতিকে আমি পালোঁ a is equal to 45 ডিগ্ৰী। এটাকে নিৰ্ণয় a ৰ মানটো আমি পালোঁ 45 ডিগ্ৰী আৰু b ৰ মানটো পালোঁ 15 ডিগ্ৰী। আমাক যেহেতু দিয়ে থৈছিলে যে a কোণটো b কোণতকৈ ডাঙৰ, গতিকে আমি পাই গ'লোঁ a কোণটো 45 ডিগ্ৰী আৰু b কোণটো 15 ডিগ্ৰী। গতিকে আমাৰ ইয়াৰ সমাধানটো ইমানতে সামৰণি পৰিলে। এনে ধৰণৰ আন এটা উদাহৰণ আমাক দিছে 204 নং পৃষ্ঠাত উদাহৰণ 8টো। তোমালোকে নিশ্চয় সেই উদাহৰণটো ধৰিব পাৰিছা। এইটো ঠিক অনুশীলনীৰ 3 নং প্ৰশ্নটোৰ দৰে একেই। এইটো তোমালোকে কৰিবলৈ যত্ন কৰিবা। এইটো তোমালোকৰ পৰীক্ষাৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট। তোমালোকে সেয়েহে মই 3 নম্বৰটো কৰাই দিয়াৰ ধৰণে এই উদাহৰণ 8টো কৰিবলৈ চেষ্টা কৰিবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টিত মই তোমালোকক অনুশীলনী 8.2ৰ 3 নম্বৰটো কৰি পেলাই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে নিশ্চয় ধৰিব পাৰিছা। আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ইমানেই আছিলে। যদি এই ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে ভিডিঅ'টি লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই প্ৰশ্নটোৰ সমাধান সঠিকভাৱে কৰিব পাৰে। আৰু এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা যাতে এনে ধৰণৰ নতুন ভিডিঅ' মই যেতিয়াই আপলোড কৰোঁ তোমালোকে সৰ্বপ্ৰথমে চাব পাৰা। ইয়াৰ আগৰ ভিডিঅ'সমূহ চাবলৈ মোৰ ডেসক্ৰিপশ্যন বক্স তোমালোকে চেক কৰা।
আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ইমানেই আছিলে ধন্যবাদ